নিজৰ ঘৰুৱা কামখিনি কৰি মেলি নিজৰ ভাল লগা কামটো মই কেতিয়া কৰোঁ আজি তাকে আপোনালোকক দেখুৱাম। ৰাতিপুৱাৰ সকলোখিনি কাম হৈ গ'ল, মানে চাহ খোৱা, ভাত খোৱা, যি খাব লগা আছিল খালোঁ। খাই লৈ উঠি এয়া বহিছোঁ মই মেচিনত। এইখিনি সময়ত মই অকণমান সময় পাওঁ আৰু এইখিনি সময় মোৰ ভাল লগা কামটো মই কৰোঁ। আপোনালোকৰ যদি কিবা ভাল লগা সময় আছে, দিনটোৰ ভিতৰত অকণমান হ'লেও সময় উলিয়াই পেলাই নিজৰ ভাল লগা কামটো কেতিয়াও কৰিবলৈ নিদিব। আৰু এতিয়া যাব লাগে পাকঘৰত দুপৰীয়াৰ ভাত পানী বনাবৰ কাৰণে। ভাত পানী বনাবৰ কাৰণে মানে ভাত পানী বনাই মিলি খাই লৈ আজৰি হৈ পেলাই আকৌ মেচিনত বহিছোঁ। এয়া দেখিছে নহয়, মেখেলা এখন চিলাবলগীয়া আছিল, সেইখিনি চিলালোঁ আৰু লগতে এযোৰ কাপোৰ থাকিয়ে গ'ল চিলাবলৈ। এইযোৰ কাপোৰ ৰাতি চিলাই কৰিম বুলি ভাবিলোঁ আৰু আজি মই চিলাই কৰিলোঁ। এয়া দেখিছে নহয়, এইযোৰ এযোৰ মেখেলা চাদৰ আৰু লগতে এইযোৰ এযোৰ, এই দুযোৰ মই আজি চিলাই কৰিলোঁ। যিহেতুকে আজিৰ কাৰণে চিলাই কামটো সমাপ্ত কৰিলোঁ, গতিকে ঘৰ চৰ ঝাৰু দিলোঁ আৰু এয়া কাপোৰবিলাক যে ওলাই চিলাই কৰাৰ পিছত সেইবিলাকো চাফ চিকুণ কৰি ল'লোঁ আৰু বটলটোত অকণমান পানী আছিলে সেইখিনিও খাই পেলালোঁ। আজিকালি মই চিলাই কৰি থাকিলে এবটল পানী লগত লৈ লওঁ, মানে স্কিনটো বহুত বেছি শুকান হৈ গৈছে। মই পানী একদমেই খোৱা কমাই দিছিলোঁ, আজি ষ্টাৰ্ট কৰিছোঁ আৰু দৈনন্দিন কৰ্মৰ লগে লগে মই নিজৰ ভাল লগা কামটো এনেদৰে মাজে মাজে কৰি যাওঁ। আপোনালোকেও কৰিবচোন।